পুনৰবাৰ মোৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই ঘৰৰ মাটিশালত বোৱা কেইখনমান ছিংগুল মেখেলা আৰু মেখেলা চাদৰৰ ফুলৰ ডিজাইন আৰু লগতে চানেকি আপোনালোকৰ সন্মুখত আগবঢ়াই দিছোঁ। আপোনালোকে চাই নিশ্চয় ভালেই পাব আৰু ভিডিঅ'ৰ শেষত কমেণ্টৰ যোগে জনাবলৈ নাপাহৰিব চাই কেনে পালে। আপুনি যদি প্ৰথমবাৰৰ বাবে মোৰ চেনেলটো ভিজিট দিছে বা এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। তেতিয়াহে মই লৈ অনা ধুনীয়া ধুনীয়া মেখেলা চাদৰৰ ফুলৰ ডিজাইন আৰু চানেকিসমূহ আপোনালোকে পাই থাকিব। এইখন দিগেবানীয়ে পদ্মিনী সূতাৰ ৰেড কালাৰ ছিংগুল মেখেলা হয় আৰু এই মেখেলাখনত মাল্টি কালাৰৰ সূতাৰে বুটাখিনি বুলাই দিয়াৰ কাৰণে খুব উজ্জ্বল লাগিছে। এইখন দিগেবানীয়ে পদ্মিনী সূতাৰ আন এখন ব্লু কালাৰৰ ছিংগুল মেখেলা হয়। ব্লুত য়েল্লো সূতাৰে ফুলখিনি বচাৰ কাৰণে খুব উজ্জ্বল লাগিছে আৰু ওপৰলৈ তিনিশাৰী বুটা বুলাই দিয়া হৈছে। মেখেলাখন পিন্ধিবৰ কাৰণে খুব সুবিধাজনক। এইটো আন এটা গছ বুটা হয়। এইযোৰ দিগেবানীয়ে পদ্মিনী সূতাৰ এযোৰ যোৰা হয়। চাদৰখনৰ আগভাগত এশাৰী বুটা বুলাই ওপৰলৈ দুশাৰী গছ বুটা বুলাই দিয়া হৈছে আৰু চাদৰখনৰ ছাইড পাৰিত বুটা বুলাই দিয়া হৈছে। সেউজীয়াত হালধীয়া, নীলা, ৰঙা আৰু গোলপীয়া সূতাৰে ফুলখিনি বচাৰ কাৰণে কাপোৰযোৰ খুব উজ্জ্বল লাগিছে। কাপোৰযোৰ খুব ছফ্ট আৰু ৰাফ ইউজ কৰিবৰ কাৰণে সুবিধাজনক। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোলৈকে ধন্যবাদ জনালোঁ।